কোনো গণ্ডগোল হ'ব নোৱাৰে কেতিয়াও আমি সেই কাৰণে কাৰোবাৰ লগত কথাও পাতিছিলোঁ অনলাইন পৰীক্ষাটো কোনোবাই পাতিব পাৰে নেকি কিন্তু দেখা গ'ল আমাৰ ইয়াত অনলাইন পাতিবৰ কাৰণে ফেচিলিটিজ কেৱল টাটা কনচালটেঞ্চি ছাৰ্ভিচ নেকি তেওঁলোকৰ আছে 11টা চেণ্টাৰ আছে অসমত বিভিন্ন প্ৰান্তত আৰু তাত গৈ গোটেইখিনি মানুহৰ পৰীক্ষা দিলে 3 মাহতকৈ বেছি সময় লাগিব কিন্তু আমাৰ কামখিনি ইলেকশ্যনৰ আগতে শেষ হ'ব লাগে এইটো চৰকাৰৰো নিৰ্দেশ আৰু এই ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ স্পষ্ট নিৰ্দেশন আছে আৰু যে নতুন বোৰ্ডে এনেকুৱা এটা ধৰণৰ ব্যৱস্থা কৰিব যিটো ব্যৱস্থা একেবাৰে নিকপকপীয়া হ'ব কেনেকুৱা পৰ্যায়ৰ হ'ব ব্যৱস্থাটো অকণমান যদি যিখিনি ক'ব পাৰি আমি প্ৰথম কথা আমি যেতিয়া পৰীক্ষা কৰি ক'লোগে যে অনলাইনটো টাইম ল'ব গতিকে আমি নিজে কাটিম নেকি প্ৰশ্ন যিটো আগতে কৰা হৈছিলে নিজে পাতিলে আমাৰ কিমান নিকপকপীয়া হ'ব আমি অকণমান চিন্তান্বিত আছিলোঁ গতিকে আমি কোনোবা ইউনিভাৰ্চিটিক দিব পাৰি নেকি আমি কেইবাজনো মই মাননীয় ভাইচ চেঞ্চেলাৰৰ লগত কথা পাতিলোঁ পাতি ফাইনেলি আমি সিদ্ধান্ত এখন বিশেষ বিশ্ববিদ্যালয়ৰ ক্ষেত্ৰত ল'লোঁ কাৰণ তেওঁলোকৰ চেণ্টাৰ্ছ যথেষ্ট আছে লজিষ্টিক ইছ্যু কম থাকিব তেওঁলোকৰ বৰ ভাল হাই কোৱালিটি পৰীক্ষাবোৰ তেওঁলোকে অনলাইন পাতি আছে কি অফলাইন পৰীক্ষা কিন্তু তেওঁলোকে পাতি থাকে আৰু তেওঁলোকৰ এই ব্যৱস্থাটোত আজিলৈকে কোনো আখুৱা চকুলৈ অহা নাই গতিকে আমি চৰকাৰক ক'লোঁ যে এইখন বিশ্ববিদ্যালয় ভাল হ'ব আৰু লগে লগে আমি মিটিং পাতিলোঁ মোৰ ইয়াতে আহি পেলাই মিটিং কৰিলেহি আমাৰ গোটেই বৰ্ডৰ মানুহখিনি আমি তেতিয়াহ'লে এটা ব্যৱস্থা এটা আৰম্ভ কৰিলোঁ আৰু আমি অনুৰোধ কৰিছোঁ যে কেইবাটাও ছেট কুৱেশ্যন কৰক আৰু লটাৰী কৰি পেলাই কোনোবা এটা সৰু এটা তুলি পেলাই কোনটো ছেট গৈছে কোনেও নাজানিব আৰু সেইবোৰৰ লগত আমাৰ সম্পৰ্ক কোনো নাই কিন্তু এটা ছাজেশ্যন দিছোঁ তাৰোপৰি এনেকুৱা ধৰণৰ ছিষ্টেম কৰিবলৈ আমি অনুৰোধ কৰিছোঁ যাতে পৰীক্ষাৰ যিখিনি শ্বীট থাকিব OMR শ্বীট বুলি কয় সেই কাগজবোৰৰ লগত কোনো পুলিচৰ মানুহৰ লগত সম্পৰ্ক নাথাকিব আৰু তেওঁলোকৰ হিফাজততে গোটেই বস্তুটো থাকিব প্ৰশ্নখিনিও হওক